নমস্কাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিঞ্জ্যোতি গগৈ ডাঙৰীয়াক স্বাগতম জনাইছোঁ খোৱাং অঞ্চলৰ হালধিবাৰী গাঁও পঞ্চায়তৰ ১ নং শিলপুটা গাঁওখনলৈ। তেওঁলোক আহি আজি উপস্থিত হৈছেহি কোভিড-19ত আক্ৰান্ত লোকৰ স্বাস্থ্যৰ বুজ ল'বলৈ। আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ ১ নং শিলপুটা জ্ঞানোদয় যুৱ সংঘৰ সমূহ আমি বিষয়ববীয়াই লগতে গাঁৱৰ নিবাসী হিচাপে। তেওঁ লগতে উপস্থিত আছিল অসম জাতীয় পৰিষদৰ হৈ সঞ্জীৱ চাংমাইদেৱ, তেখেতলৈও আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকে গাঁওখনৰ কোৱাৰেণ্টাইন হৈ থকা প্ৰতিটো পৰিয়ালৰ স্বাস্থ্যৰ বুজ লয়, আৰ্তজনক পাৰে মানে মনৰ সাহস অনুপ্ৰেৰণা যোগায়। আমি গাঁওবাসীয়ে তেওঁলোকক কাষত পাই খুবেই আপ্লুত হৈছোঁ। অসমীয়া জাতিৰ প্ৰতি থকা তেওঁৰ মৰম, শ্ৰদ্ধা, দায়িত্ববোধ এই স্বৰূপ আমি আটায়ে প্ৰত্যক্ষ কৰিছোঁ। গতিকে অসম জাতীয় পৰিষদৰ লুৰিঞ্জ্যোতি গগৈৰ লগতে সমূহ সতীৰ্থক আমি ১ নং শিলপুটাবাসী হৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি খবৰ ল'বলৈ আহিলোঁ, এনেই অকণমান কিয় অলপ হাই দিছোঁ, আমি ইয়াতে লগাই দিছোঁ, আপুনি লৈ যাব। ভাল পাব, চিন্তা নকৰিব। তেওঁ সংবাদ মাধ্যমৰ আগত কি কৈছিল চাওঁ আহক। গতিকে বিভিন্ন প্ৰান্তত ৰাইজৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ অসুবিধা, আনকি বিভিন্ন ধৰণৰ ঔষধ পাতিও যথেষ্ট সমস্যা হৈছে। গতিকে অসম জাতীয় পৰিষদে আমি এই মহামাৰীৰ দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত থাকিবৰ কাৰণে, কাৰণ এই সময়ত মানুহৰ বিভিন্ন ধৰণৰ সমস্যা থাকে, এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণে উদ্যোগ লৈছোঁ। আমি যিমান পাৰোঁ যৎপৰোনাস্তি চেষ্টা চলাই কোষ এটা তৈয়াৰ কৰিছোঁ কৰোনাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে, যুদ্ধ কৰিবৰ কাৰণে, ৰাইজক সহায় কৰিবৰ কাৰণে। তাৰ লগে লগে আমি আজি এই অঞ্চললৈ আহি খোৱাঙৰ বিভিন্ন অঞ্চলত যিসকল কৰোনাত আক্ৰান্ত আছে, কণ্টেইনমেণ্ট জোনসমূহত থকা যিসমূহ ব্যক্তি আছে তেওঁলোকক সহায় সহযোগিতা আগবঢ়াইছোঁ, কিছু খাদ্য সামগ্ৰী যোগান ধৰিছোঁ। তাৰ উপৰিও তেওঁলোকৰ মনৰ খবৰ, বিভিন্ন চিকিৎসাজনিত যি সমস্যা আছে, ঔষধ পাতি যোগানৰ তেওঁলোকৰ যিবোৰ কিছু ধৰণৰ অসুবিধা বা কিছু ধৰণৰ অৱহেলা চলি আছে চৰকাৰী ফালৰ পৰা, সেইসমূহ আমি দূৰ কৰিছোঁ। আৰু আমি ক'ব খুজিছোঁ যে এই সময়ত সকলোৱে মিলি কৰোনাৰ বিৰুদ্ধে আমি যুঁজিব লাগিব। চৰকাৰৰ যিমানবোৰ নীতি আছে, SOP বিভিন্ন ধৰণৰ নীতি আছে, এইবোৰ যাতে ৰাইজে কঠোৰভাৱে মানি চলে। আৰু চৰকাৰেও তেওঁলোকে গণ পৰীক্ষা কৰিবৰ কাৰণে গণপৰীক্ষণ, গণসচেতনতা আৰু যিটো টীকাকৰণ ভেকচিনেশ্যনৰ ব্যৱস্থা যাতে কৰে, তাক বাদ দিয়াৰ কোনো উপায় নাই। আৰু আমি এই কথাও ক'ব খুজিছোঁ যে এই সময়ত সকলো বিৰোধী দল, আন জাতীয় জনগোষ্ঠীয় দল, সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান সকলোৱে এই মহামাৰীটো প্ৰতিৰোধ কৰিবৰ কাৰণে সকলোৱে যাতে সজাগ সচেতন হৈ থাকে, বিভিন্ন ধৰণৰ কাম কাজত জড়িত হয়। জনগণৰ প্ৰতি আহ্বান, সকলোৱে সামাজিক দূৰত্ব অক্ষুণ্ণ যাতে ৰাখে, জনসমাগমলৈ যাতে নাযায়, তাৰ উপৰিও চেনিটাইজেশ্যন কৰে। এই সকলো ধৰণৰ কথাত বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশাৱলী, চৰকাৰৰ নিৰ্দেশাৱলী মানি চলিবৰ কাৰণে প্ৰতিগৰাকী নাগৰিকক মই আহ্বান জনাইছোঁ।